নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অল টিপছ 2.0 MG ইউটিউব চেনেললৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই অমি কেপচুলৰ বিষয়ে আলোচনা কৰিম। এই কেপচুলটো জেনেৰিক প্ৰডাক্টৰ হয়, তথাপি ইয়াৰ ৰিজাল্ট বহুগুণে বেছি। বন্ধুসকল, অমি কেপচুলত থকা কম্পজিশ্যন, MRP, ছাইড ইফেক্ট আদি বিষয়ে মই সম্পূৰ্ণকৈ জনাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট জনাওঁ, যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বন্ধুসকল, অমিপ্ৰাজল কেপচুলটো বহুতো নামেৰে জনা যায়। বহুতো কোম্পানী বেলেগ বেলেগ নামেৰে নামকৰণ কৰিছে। অমি কেপ, লেবৰেট কোম্পানী, অমি টেবলেট, এলকেম কোম্পানীৰ, ইয়াৰ পিছত বহুতো নামেৰে জনাজাত। ইয়াৰ মেইন কণ্টেণ্টটো হ'ল অমিপ্ৰাজল আৰু ইয়াতে 20 mg আছে। বন্ধুসকল, অমি কেপচুলটো সাধাৰণতে এচিডিটি, হাৰ্টবাৰ্ণ, পেটৰ আলচাৰ আদি ৰোগৰ বাবে ব্যৱহাৰ কৰা হয়। বন্ধুসকল, অমি কেপচুলটোত মুঠ 20টা কেপচুল আছে আৰু ইয়াৰ মূল্য 60 টকা। আপোনালোকে যিকোনো মেডিকেল ষ্ট'ৰত পাই যাব। বন্ধুসকল, যিসকল লোকৰ অতিৰিক্ত গেছ হয়, পেট ফুলি থাকে, খাদ্য খাবলৈ মন নাযায়, বমিৰ ভাৱ হয়, সদায় পেট ফুলি উঠে, পাচন ক্ৰিয়া সম্পূৰ্ণ নহয়, পেটত আলচাৰ হ'লে, এনেকুৱা কণ্ডিশ্যনত আপোনালোকে এই অমি কেপচুলটো ব্যৱহাৰ কৰিব পাৰিব। বন্ধুসকল, যিকোনো ধৰণৰ মেডিচিন লোৱাৰ আগতে আপোনালোকে ডক্টৰৰ পৰামৰ্শ ল'ব। ডক্টৰৰ পৰামৰ্শ নোহোৱাকৈ আপোনালোকে কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ নকৰিব। বন্ধুসকল, এই কেপচুলটো আপোনালোকে খোৱাৰ আগতে ব্যৱহাৰ কৰিব। দিনত এটাকৈ কেপচুল ব্যৱহাৰ কৰিব। এই অমি কেপচুলটো ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ ছাইড ইফেক্টে দেখা দিব পাৰে, যেনেকৈ মূৰৰ বিষ, অনিদ্ৰা, বমিৰ ভাৱ, মূৰ ঘূৰোৱা, এনেকুৱা ধৰণৰ কণ্ডিশ্যনে দেখা দিব পাৰে। যদি এনেকুৱা ধৰণৰ প্ৰব্লেমে দেখা দিয়ে তেন্তে আপোনালোকে ডক্টৰৰ পৰামৰ্শ ল'ব আৰু এই কেপচুলটো ব্যৱহাৰ কৰিবলৈ বন্ধ কৰিব। বন্ধুসকল, এই কেপচুলটোৰ সৈতে আপোনালোকে ইট্ৰাকোনাজল, এমক্সিচিলিন, ডাইজিন টেবলেট এনেকুৱা ধৰণৰ টেবলেট ব্যৱহাৰ নকৰিব। আৰু যিসকল লোকৰ কিডনী বা হাৰ্টৰ প্ৰব্লেম আছে তেওঁলোকে ডক্টৰৰ পৰামৰ্শ অবিহনে আপোনালোকে ব্যৱহাৰ কৰিব। আৰু গৰ্ভৱতী মহিলাসকলে এই কেপচুলটো ব্যৱহাৰ নকৰাই ভাল। যিসকলে এলকহল সেৱন কৰে তেওঁলোকৰ বাবে এই কেপচুলটো ব্যৱহাৰ নকৰাই ভাল। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব আৰু কিবা জানিবলগীয়া থাকিলে আপোনালোকে কমেণ্ট কৰি জনাব। ধন্যবাদ।